welcome back to my YouTube channel. নমস্কাৰ আপোনালোকক সকলোকে মই মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে টিউজডে আৰু আজি মোৰ শ্বুট আছে আৰু শ্বুটৰ দিনাখন মই ভাবিলোঁ ব্লগটো কৰি লওঁ আৰু মই আগৰবাৰ এইটো দেওবাৰ নহয় তাৰ আগৰ দেওবাৰত মই মেনশ্যন কৰিছিলোঁ মোৰ ভিডিঅ'ত মই ওলাই গৈছিলোঁ কিছুমান কামলৈ আৰু সেই কামটোতে গৈছিলোঁ আজি শ্বুট কৰিছিলোঁ শ্বুটৰ কাৰণে মই এখন হোটেল ৰেইনব'ত গৈছিলোঁ আৰু আজি দেখাম মই কি কৰিম কি নাই গোটেই দিনটো যিমান পাৰোঁ দেখাম তো যাওঁ এতিয়া দেৰিয়ে হৈছে মোৰ চ' গৈ থাকোঁ ব'লক আৰু চাই থাকক আপোনালোকে এতিয়া কেলে মনে মনে আছে কওঁ হেল্ল' তাই ৰেডি হৈ গ'ল দেই মই ৰেডি হোৱা নাই লেটকৈ আহিব এতিয়া কেনেকৈ হ'ব ৰেডি তাই মই লেটকৈ অহা নাই হা অঁ ঘৰতে কৰি আহিছোঁ আৰু এইও ৰেডি হোৱা নাই So finally মই ৰেডি হৈ গ'লোঁ আৰু অলপ বাকী আছে এইটো চাইডে ৰাখিব পৰা সেইটো দি লৈ পিনে অঁ ইয়াত আধা আহিছে মই অলমষ্ট ৰেডি আধা বাকী আছেই ৰেডি হ'বলৈ ইহঁতিজনী ৰেডি তাই ব্লগটোক ছাপোৰ্ট কৰিব তাই চেনেলটোক ছাপোৰ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব থেংক ইউ আৰু যদি আপুনি ক'ব মন নাই তাইক ক'ব আপোনাৰ একাউণ্টটো পঠাবলৈ তাই আপোনাক গুগল পে' কৰি দিব পইচাৰ কাৰণে তেতিয়া আপুনি ছাবস্ক্ৰাইব কৰি দিব ছাৰহঁত এতিয়া আহি পাইছে মই দেখাম এইজনী আমাৰ ছোৱালী দেই এইকেইজনী অকণমান ভিডিঅ' কৰি থৈ দিয়া সেই ৱৰ্কিংটো ছেকেণ্ড লুক হৈছে এতিয়ালৈকে কমপ্লিট হোৱা নাই সেইটো হয় ব্ৰাইড চ' এতিয়ালৈকে একো কমপ্লিট হোৱা নাই ত' খুব ভাল লগা গৰমৰ দিনত বহুত দিনৰ মূৰত আমি ডিব্ৰুগড় আহিছোঁ ডিব্ৰুগড়ত এটা কাম কৰিছোঁ হোটেল ৰেইনবো বৰেণ্যই গোটেইখিনি অৰ্গেনাইজ কৰিছে খুব ধুনীয়াকৈ খুব ধুনীয়াও হৈ আছে ব্ৰাইডেল গেটআপ কৰিব ছেকেণ্ড গেটআপ আগত আমাৰ দুটা গেটআপ কমপ্লিট হৈ গৈছে গতিকে আপোনালোকে অতি সোনকালে আমাৰ এই বিশেষ প্ৰজেক্টটো অসমৰ কেইবাখনো মেগাজিনত দেখিবলৈ পাব প্ৰি পূজা চেলিব্ৰেশ্যনৰ ওপৰত আমি কনচেপ্ট কৰিছোঁ ডিজাইনাৰ ৱেৰ ওপৰত আমি কৰিছোঁ আৰু এটা আমি ব্ৰাইডেল গেটআপৰ ওপৰত কৰিছোঁ আবিদ হুছেইন ফটোগ্ৰাফী কৰি আছে তাৰপিছত আমাৰ অপি বাই গোটেইখিনি মেকআপ কৰিছে আৰু বৰেণ্যই অৰ্গেনাইজ কৰিছে গোটেই শ্বুটটো ডিব্ৰুগড়ত আৰু বৰেণ্যই এজ এ ব্ৰাইডেল কইনা বৰেণ্য ব্ৰাইডেল মেকআপ বৰেণ্যই এটা ব্ৰাইডেল গেটআপ লৈছে গতিকে সোনকালে আপোনালোকৰ মাজলৈ আহি আছে খুব ধুনীয়া কেইটামান কনচেপ্ট আপোনালোকে ফেচবুকৰ জৰিয়তে আৰু মেগাজিনৰ জৰিয়তে সকলোবিলাক পাব ধন্যবাদ নন্দিনী মেগাজিনত পাব অসমৰ কেইবাখনো আগশাৰী মেগাজিনত আমাৰ এই কনচেপ্টসমূহ প্ৰকাশিত হ'ব ধন্যবাদ
চব ঘৰে ঘৰে যাম বহুত মানুহ গ'লেই অলৰেডি আমি এতিয়া যাম মোৰ ড্ৰেছ চেছ বেয়া হৈ গ'ল তাৰপিছত এতিয়া মই খুলি আৰু আমাৰ ফাৰ্ষ্ট এক্সপেৰিমেণ্ট আছিলে কেনেকুৱা লাগিলে ভালেই লাগিলে খালি অলপ ভয় লাগিছিলে লাজো লাগিছিলে বাকী চব ঠিক আছে নেক্সট টাইমৰ পৰা এই চব নালাগে নেক্সট টাইমৰ পৰা আহিছে এয়া চৰি নেক্সট টাইমৰ পৰা মানে লাজো নালাগে ভয় লাগে অঁ আচ্ছা মই বোলে এই চব নালাগে ঠিক আছে চ' যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এই চেনেলটো যদি কোনোবাই নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিয়ক থেংক ইউ বাই বাই